পুনৰ ৰাইজক মাধমাৰ ৰাজ্যত পুনৰ বৃদ্ধি পালে পেট্ৰলৰ দাম উৎসৱৰ বতৰত ৰাইজক পুনৰ ৰামটাঙোন উঠালে চৰকাৰে 4 মাহ পূৰ্বে চৰকাৰে অন্তিমবাৰৰ বাবে বৃদ্ধি কৰিছিল ইন্ধনৰ মূল্য যোৱা 5 জুনত পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰাৰ পিছত চৰকাৰে ৰাইজক মাধমাৰ সোধাই পুনৰ বৃদ্ধি কৰিলে পেট্ৰলৰ মূল্য প্ৰতি লিটাৰ পেট্ৰলত পুনৰ বৃদ্ধি হ'ল 1 টকা 1 পইচাকৈ 10 অক্টোবৰত প্ৰতি লিটাৰ পেট্ৰলৰ বিপৰীতে চৰকাৰে বৃদ্ধি কৰিলে ভেট ইয়াৰ লগে লগে গুৱাহাটীত 97.14 টকাৰ প্ৰতি লিটাৰ পেট্ৰলৰ দাম হ'লগৈ 98.15 টকা যোৱা 5 জুনত প্ৰতি লিটাৰ পেট্ৰলত 1 টকা 1 পইচাকৈ আৰু ডিজেলৰ দাম বৃদ্ধি হৈছিল 1 টকাকৈ 5 জুনত 96.14 টকাৰ প্ৰতি লিটাৰ পেট্ৰলৰ দাম হৈছিলগৈ 97.14 টকা আৰু 88.38 টকাৰ প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছিলগৈ 89.38 টকা ইয়াৰ পূৰ্বে যোৱা এপ্ৰিলতো বৃদ্ধি হৈছিল পেট্ৰলৰ দাম চলিত বৰ্ষত ক্ৰমাগতভাৱে বৃদ্ধি হোৱা পেট্ৰলৰ দামে স্বাভাৱিকতে বিপাঙত পেলাইছে সৰ্বসাধাৰণ ৰাইজক কাৰণ পেট্ৰল ডিজেলৰ দামৰ সৈতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সম্পৰ্ক আছে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হ'লে সকলো সামগ্ৰীৰে পৰিবহণ ব্যয় বৃদ্ধি হয় লগে লগে সেইসমূহ সামগ্ৰীৰ দামো বৃদ্ধি হয় বিশেষকৈ ৰাজ্যত মাত্ৰ 6 মাহত 3বাৰকৈ ভেট বৃদ্ধিৰে পেট্ৰলৰ দাম বৃদ্ধি কৰা কাৰ্যই ৰাইজক পুনৰ বিপাঙত পেলাইছে উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে দেশত পেট্ৰল আৰু ডিজেলৰ মূল্য 2 টকাকৈ হ্ৰাস কৰিছিল 15 মাৰ্চৰ পৰা এই নতুন মূল্য কাৰ্যকৰী হৈছিল 2 টকাকৈ হ্ৰাস পোৱা জনসাধাৰণে কিছু সকাহ পাইছিল যদিও পুনৰ পেট্ৰলৰ মূল্য বৃদ্ধিয়ে বিপাঙত পেলাইছে সকলোকে নিউজ ডেস্ক ৰিপৰ্ট মাছমি নিউজ